দুখন ছাদো হ'ল বাৰু, গাড়ী এখনো হ'ল, ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এটা হ'ল, এই পুখুৰীটো হ'ল, গোটেইখিনি মোৰ ছাগলী দিছে। মই প্ৰথম পৰ্যায়ত বাচন ধোৱা কাম বা এনেকে আলু পিঁয়াজ বাচা কাম কৰিছিলোঁ, যিহেতু মোৰ মা দেউতা খেতিয়ক। নমস্কাৰ সকলোকে, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। যিসকলে আমাৰ ভিডিঅ'সমূহ নিয়মিতভাৱে চাই আছে তেখেতসকলক প্ৰথমে ধন্যবাদ জনাব বিচাৰিছোঁ, আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ প্ৰথমে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি মই আছোঁ আপোনাৰ জালুকবাৰী সমষ্টিৰ পচৰীয়া গাঁৱত, আৰু মই আজি আহিছোঁ এখন ছাগলী ফাৰ্মত। ছাগলী পালনেৰে এজন যুৱকে কেনেদৰে জীৱনটো সলনি কৰি পেলাইছে আজি আমি তাকে দেখুৱাবলৈ চেষ্টা কৰিম। ছাগলী পালন কৰি তেখেতে ঘৰৰ পৰা গাড়ীলৈকে জীৱনৰ প্ৰত্যেকটো সপোন পূৰাবলৈ সক্ষম হৈছে। তেনেকুৱা এজন ছাগলী পালকৰ সৈতে মই আজি আপোনালোকক চিনাকি কৰাই দিম। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই দিবাকৰ কলিতা। ফাৰ্মখন ষ্টাৰ্ট বুলি ক'লে সৰুৰ পৰাই মোৰ ঘৰত ছাগলী আছিল, মা দেউতাৰ ছাগলী আছিল বা ককা আইতাৰ দিনৰ পৰা ছাগলী আছিল। কিন্তু যদি বিজ্ঞানসন্মত বুলি কয়, আমি লকডাউনত যেতিয়া চাকৰিটো গ'ল ঘৰত বহিলোঁ, তেতিয়া লকডাউনত বিজ্ঞানসন্মতভাৱে পাঞ্জাৱৰ পৰা ছাগলী আৰু আমাৰ ঘৰৰে দাঁতিকাষৰীয়া অঞ্চলবোৰৰ পৰা কালেকশ্যন কৰি পেলাই 10টা মাইকী ছাগলী মতা এটা লকডাউনৰ পৰা বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰিছিলোঁ। তাত চিৰহী আছে, পিয়ৰ এইটো ৰাজস্থানৰ পিয়ৰ চিৰহী হয়। কালাহাৰী বৰ আছে এইটো, তাৰপিছত বিটেল চিৰহী বাৰবৰী আছে, বাকী এনে ক'ব গ'লে মোৰ কিছুমান ছাগলীৰ নাম নাই, মানে মই নিজে ক্ৰছ কৰাই পেলাই নিজে এটা বিধ নাম দিছোঁ। আৰু আচলতে ছাগলী পোহাটো সহজ, বা আপোনাৰ পইচা অলপ আছে ছাগলী দুটামান কিনি আনিলে পুহিলে, কিন্তু যদি আপুনি বিজ্ঞানসন্মতভাৱে যদি সেইটোকে আপুনি ব্যৱসায় ভিত্তিক লৈ যাব যায়, কিন্তু আপোনাৰ জ্ঞান লাগিব বা এজন গুৰু লাগে। গুৰু বা আপুনি ট্ৰেইনিং ল'ব পাৰে, ট্ৰেইনিঙৰ যদি শিকা বুজা গোটেইখিনি যদি আপুনি প্ৰপাৰ জানে, এজন ভাল পালক হ'বলৈ শিকি লওক। শিকি লৈ পেলাই 10জনী মাইকী ছাগলী মতা এটা কৰক, খুব ধুনীয়াকৈ ফেমিলি এটা চলাই নিব পাৰি। প্ৰথম কথাটো হ'ল আমাৰ অসমত জন্ম পোৱা ছাগলী, আমাৰ অসমৰ পৰিৱেশৰ লগত মিলা ছাগলী পুহিলে লাভ হয়। আপোনাৰ লোকেল ছাগলী পুহিলেও লাভ আছে, লোকেল যদি বহুত বহল জেগা আছে আপুনি লোকেল পুহিব পাৰে, কিন্তু আপুনি কৰ্মচাৰী ৰাখি দানা পানী খুৱাই লোকেলত অলপ লছ হ'ব। আৰু মই যদি কওঁ আপোনাৰ অসমত জন্ম পোৱা যিটো ক্ৰছ বৰ্ণশংকৰ জাতীয় ছাগলী, বিটেল চিৰহী এইবোৰ ক্ৰছ টাইপ ছাগলী, আমাৰ সৰু সৰু ছাগলী মাটিত কামুৰি ঘাঁহ খাব, কাণখনো সিমান দীঘল নহয়, সেইবোৰ ছাগলী পুহিলে লাভ হয়। আপোনালোকে বিটেলো পুহিব পাৰে, চিৰহীও পুহিব পাৰে, বাৰবৰী পুহিব পাৰে, ক্ৰছ পুহিব পাৰে, দুই এটা লোকেলো পুহিব পাৰে। খালি কি মই সমগ্ৰ অসমক ৰিকুৱেষ্ট কৰি কওঁ যে আপোনালোকে পাঞ্জাৱ হাৰিয়ানাৰ পৰা ট্ৰাকে অহা ডাইৰেক্ট সেইবোৰ ছাগলী নিকিনিব। আপোনাৰ ৰং কালাৰ বিৰত দেখাব, আপোনাৰ চকু ভালকৈ বাজি লাগি যায়, চকুত লাগি যায়, পটাককৈ কিনি আনে। সেইবোৰ ছাগলী আহোঁতে এনে কেছত আহে, বহুত টেনশ্যনত আহে, বা আহিয়ে আপোনাৰ 2 মাহ 1 মাহ থাকি পেলাই মৰি যায়। সেইবোৰ ছাগলী নিকিনিব। সেইবোৰ ছাগলী যদি আপোনাৰ ভেকচিন গোটেইকেইটা দিয়া যায়, আমাৰ পৰিৱেশৰ লগত 2 মাহ 1 মাহ থকাৰ পিছত আপোনালোকে কিনিব। তাতকৈ আপোনালোকৰ যিবোৰ ফাৰ্ম কৰি আছে, অলৰেডি কৰি আছে, তেওঁলোকৰ ঘৰত নিজে জন্ম পাইছে, বা কিছুমানে খুব ধুনীয়াকৈ 2জন 3জন পালকৰ লগত লগ লাগি যৌথভাৱে কৰি আছে। যেনেকৈ মোৰ ফাৰ্ম আছে, আৰু মোৰ সেনেকৈ বিভিন্ন ধৰণৰ সৰু সৰু ফাৰ্ম আছে, তাৰ পৰাও কালেক আহে। যদি আপোনাক লাগে তাৰ পৰাও ছাগলী দিব পাৰোঁ। আপুনি ফাৰ্ম ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ জীৱনটো কেনেকুৱাকৈ সলনি হোৱা বুলি আপুনি ভাবে, কওকচোন অলপ। এইটো বৰ দীঘলীয়া কাহিনী। মই প্ৰাইভেট কাম কৰিছিলোঁ। মোৰ দাদাই মোক ঘৰতে এনেই কাম বন নাথাকাত মোক লেণ্ডমাৰ্ক বুলি এখন হোটেলত লৈ গৈছিল। তাতে মই প্ৰথম পৰ্যায়ত বাচন ধোৱা কাম বা এনেকৈ আলু পিঁয়াজ বাচা কাম কৰিছিলোঁ, যিহেতু মোৰ মা দেউতা খেতিয়ক। এখন টিঙৰ চালিৰ পৰা মই আৰম্ভ কৰা জীৱন সংগ্ৰাম। তো তাৰপিছত মোৰ ডাঙৰ দাদাই ক'লে বোলে এনেই ঘৰত বহি থকাতকৈ ক্ৰিকেট খেলিব যাওঁ। তো সেনেকৈ থকাৰ পিছত ডাঙৰ দাদাই মোক হোটেল এখনত সোমাই দিয়ে। তাতে হাউচ কিপিং, বাচন ধোৱা, তাৰপিছত আলু পিঁয়াজ বাচা, সেনেকৈ থাকি পেলাই মেনেজাৰৰ চকুত পৰি মোক ষ্ট'ৰত সোমাই দিয়ে। তাতে যদিও কাম কৰি আছিলোঁ ইমান এটা মন। তাৰপিছত কাজিৰঙা গ'লোঁ, কাজিৰঙাতো সেনেকুৱা কাম কৰি হোটেল লাইনতে। তাৰ পৰা গুৱাহাটী আহি পেলাই তেৰেমায়া নামৰ এখন বাৰত কাম কৰিছিলোঁ। তাৰপিছতে লকডাউন হ'ল। লকডাউনত মই আকৌ ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহোঁ। ঘূৰি আহি পেলাই বৌহঁতৰ পৰা পৰামৰ্শ লৈ বন্ধনৰ পৰা 80,000 টকা লোন লৈ সুতত লৈ পেলাই মই ছাগলীৰ ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। তেতিয়া কিন্তু মোৰ এখন টিঙৰ চালি বা সামান্য এটা সৰু ঘৰ আছিল, কিন্তু ভগৱানৰ আশীৰ্বাদ মোৰ পাহাৰ এখন আছে। পাহাৰখন আৰু এই ৰিজাৰ্ভখন, এই পাহাৰখন ৰিজাৰ্ভখন আৰু এই ছাগলীকেইটাই
মোক আজি এই পৰিস্থিতি বা এই এটা ধুনীয়া পৰিৱেশ এটা দিলে। মোৰ ল'ৰা এটা, ৱাইফ এটা খুব ধুনীয়াকৈ এতিয়া এই ছাগলীকেইটাক লৈ, আৰু সমগ্ৰ অসমত যদি আজি দিবাকৰ কলিতা বুলি নামটো দিছে, সমগ্ৰ অসমৰ ৰাইজে দিছে আৰু এই ছাগলীকেইটাই দিছে। আৰু কিছুমানৰ কাৰণে লকডাউনটো অভিশাপ স্বৰূপে আহিছিল, কিন্তু সৌভাগ্যক্ৰমে কিছুমানে বহুতে বেয়া পাব পাৰে, কিন্তু লকডাউনটোৱে মোৰ জীৱনটো সলনি কৰিছে। ট্ৰেইনিঙো দিব পাৰে নিশ্চয়। হয় হয়, পাৰোঁ। মোৰ পৰা ছাগলী ল'লে মই ট্ৰেইনিঙৰ পৰা আদি কৰি ভেকচিন পৰা গোটেইকেইটা ভেকচিন দি কিনে, আৰু প্ৰথমতে মই এইটোৱে কওঁ যে ছাগলী ট্ৰেইনিঙে হওক বা কিবা, ছাগলী যায়ে কিনিব নালাগে। মানুহজনে কেনেকে কৰি আছে, কি কৰি আছে চাই লওক, পৰিস্থিতিটো চাই লওক, তেওঁৰ ছাগলীকেইটা ভাল নে নহয়, ভেকচিন দিয়া আছে নে নাই, তেওঁৰ ছাগলীকেইটা সুস্থ সবল হয় নে নহয়, গোটেইখিনি চাই মিলিহে এজন পালকে ছাগলী ল'ব লাগে। এতিয়া কোনোবা ইচ্ছা কৰিলে আপোনাৰ পৰা ছাগলী ক্ৰয় নিশ্চয় নিশ্চয়, মোৰ তাত আছে বিটেল চিৰোহী ক্ৰছ প্ৰজাতিৰ ছাগলী আছে। আপোনালোকক যদি লাগে মোৰ তাত আহিব পাৰে, আহি পেলাই যদি আপোনাৰ ভাল লাগিছে তেতিয়া ল'ব, আৰু যদি ভাল লগা নাই আৰু বহুত ফাৰ্ম আছে তাৰ পৰা ল'ব পাৰে। ইতিমধ্যে দেখিছোঁ আপোনাৰ ফাৰ্মত বহুত ছাগলী আমি দেখিবলৈ পাইছোঁ, আৰু আপোনাৰ পৰিৱেশটো, ঘৰৰ পৰিৱেশটো আমি দেখিছোঁ ইতিমধ্যে। আৰু আপুনি কৈছেও এখন চালিৰ পৰা আহি এতিয়া আপুনি এনেকুৱা এটা ঘৰত থাকিবলৈ পাইছে। কেৱল ছাগলীখিনিৰ কাৰণে আপুনি ইমানখিনি মানে পৰ্যায় পোৱা বুলি এতিয়া আমাক জানিবলৈ দিছে। গতিকে ভাল লাগিল আপোনাৰ কথাখিনি জানি। আমিও আপোনাক শুভেচ্ছা দিছোঁ আৰু বেছি আগুৱাই যাওক আপুনি। বহুত বহুত ধন্যবাদ। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ আহিম এনেকুৱা ফাৰ্ম ৰিলেটেড ভিডিঅ' লৈ, তেতিয়ালৈ ভালে থাকিব আৰু চেনেলটো চাই থাকিব। ধন্যবাদ।